এণ্টাৰটেইনমেণ্টৰ কাৰণে বহুত বেছি আমাৰ ঠাই নাই। পিকনিক স্পট কিছুমান আছে। সেই পিকনিক স্পটত আমাৰ যেতিয়া ছিজন হয় পিকনিক খাবলৈ যায়। ইয়াৰ বাহিৰে আমাৰ ইয়াত বহুতখিনি থিয়েটাৰ নাই, তেনেকৈ মানে চিনেমা হল নাই। যিখিনি কালচাৰেল আমাৰ বিভিন্ন প্ৰগ্ৰামবিলাক হয় সেইটো গাঁওবিলাকত অলপ চলপ হয়। তো আমাৰ মানুহৰ জীৱনটো শুৱনি কৰিবলৈ আমাক কালচাৰ লাগে, আৰু কালচাৰৰ থ্ৰুৱেদি সমাজ সংস্কাৰৰ কথা বহুতখিনি কাম কাজবিলাক আমি কিবা নতুন এটা আৱিষ্কাৰ, নতুন এটা ডেভেলপমেণ্ট সেইবিলাকো চিনেমাৰ থ্ৰুৱেদি ৰাইজলৈ লৈ যাব পাৰে। আমাৰ ইয়াত বহুত ক্ৰিয়েটিভ আৰ্টিষ্টবিলাকে ভাল ফিল্ম বনাইছে, শ্বৰ্ট ফিল্ম বনাইছে, ডকুমেণ্টাৰী ফিল্ম বনাইছে। সেইবিলাক দেখাবলৈ কোনো সুবিধা নাই। সেইকাৰণে আমাৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ আমাৰ গ্ৰেণ্ড আছে, ইয়াৰ আণ্ডাৰত এই বছৰ আমি 5খন চিনেমা হল বনাবলৈ গৈ আছোঁ, আৰু অহা বছৰত 5খন আমি 10টা চাব ডিভিজনত 10খন চিনেমা হল নতুনকৈ সজাবলৈ গৈ আছোঁ। আৰু এইখিনি আমাৰ যাতে যিসকলে চিনেমা প্ৰডিউচ কৰি আছে তেখেতসকলে এনকাৰেজ পায়, আৰু তাত মানে যিসকলে ৰ'ল কৰিছে তেখেতসকলে যাতে নিজৰ প্ৰাপ্য যিখিনি কষ্টৰ বিনিময়ত যিখিনি প্ৰাপ্য মানে অলপমান তেখেতসকলে পইচা টকা পাব লাগে বা সুবিধাটো পাব লাগে, সেইখিনি পায়।